নমস্কাৰ, মই অমৰ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ এণ্টাৰটেইনমেণ্ট আছাম ইউটিউব চেনেললৈ। গতিকে মই আৰু দিগন্ত দা বৰ্তমান ওলাইছোঁ মৰাণ অভিমুখে। গতিকে আহকচোন ব্লগটো কণ্টিনিউ কৰোঁ, আপোনালোকে চাই থাকক। আজি 22 ছেপ্টেম্বৰ আৰু পুৱা এতিয়া বাজিছে প্ৰায় 10টা আৰু মই দিগন্ত দা আৰু সুমন দা ওলালোঁ ষ্টুডিঅ' ফিউজনলৈ, মৰাণস্থিত ষ্টুডিঅ' ফিউজনলৈ। আৰু বিশেষ কাম দুটামান সুমন দা এতিয়া যাব আমাৰ লগতে। গতিকে সুমন দা বাৰু যি কি নহওক, ব্লগটো কণ্টিনিউ কৰা যাওক। ফুটেজবোৰ অকণমান ফুটেজ কিছু অংশ আপোনালোকক দেখুৱাই যাম। আমি আহি পিনে এতিয়া মৰাণ পাম আৰু আহি আছোঁ প্ৰায় আধা ঘণ্টামান হ'ল ঘৰৰ পৰা ওলোৱা। গতিকে মৰাণ পাম। দিগন্ত দা আছে, দিগন্ত দাই ক'ব কিবা। আমি মৰাণ গৈ আছোঁ। জুবিনদাৰ আৰু ৰ'দালিৰ টিকিট এটিমিঠা হাঁহি তাৰ ডাবিং আছে। জুবিনদাৰ পাৰ্টখিনি গালে গুৱাহাটীত, আৰু যিখিনি ফিমেল পাৰ্ট ৰ'দালিৰ ছিংগাৰ তাইৰখিনি আজি ডাবিং আছে। ৰাজীৱ দাৰ ষ্টুডিঅ' গৈ আছোঁ, ষ্টুডিঅ' ফিউজন। মোৰ লগত আছে সুমনে গান লগাই আছে বোলে। আৰু আপোনালোকক জনাওঁ যে এইটো আচলতে প্ৰথম ব্লগ বুলিয়ে ক'ব লাগিব, আৰু ইয়াৰ পিছতো ব্লগ আহিব। যদি আমি এইটো বহুত দিনৰ পৰা আচলতে কৰিমকৈ ভাবি আছিলোঁ, এইটো প্ৰথম ব্লগ কৰিছোঁ। গতিকে জনাব আৰু ভুলবোৰ দঙাই দিব। আচলতে তেতিয়াহে শুধৰণি হয়, ভুলবোৰ দঙাই দিয়াৰ পিছতে। ঠিক কথা। গতিকে সেয়াই আৰু ব্লগ মানে কি, এটা নতুন অভিজ্ঞতা। গতিকে সেয়াই আৰু চাই থাকক। চ' ফাইনেলি মৰাণ এণ্ট্ৰি হৈ গ'ল আমাৰ, আৰু এতিয়া ষ্টুডিঅ'লৈ সোমাম। আৰু ষ্টুডিঅ'ৰ ভিতৰতনো কি হয় কি নহয় অকণমান ক্লিপ আপোনালোকক দেখাবলৈ যত্ন কৰিম বাৰু। আৰু ফটো মাৰিলে ফটোবোৰ লগাই দিম, এয়া যাতে স্মৃতি হৈ ৰৈ যাওক। তো চাই থাকক। তো ফাইনেলি আহি ষ্টুডিঅ' ফিউজনৰ বাহিৰৰ ৰুমটোতে বহি আছোঁ, আৰু বহুকেইজন জনপ্ৰিয় শিল্পী আছে ইয়াত। মৰমৰ আমাৰ ককাইদেউ কচুব কৈলাশ আছে, কৃষ্ণৰাজ আছে, লগতে আমাৰ দিগন্ত দাটো আছেই, আৰু ৰাজীৱ দা আছে। ৰাজীৱ দাৰ বাইট লোৱা নহ'ল যদিও কৈলাশ দাৰ বাইট লোৱা হৈছিলে। গতিকে কৈলাশ দাৰ কৃষ্ণ দাৰ তেনেকৈ আপোনালোকক দেখুৱাম। গতিকে ষ্টুডিঅ' ফিউজনৰ ভিতৰ চোৱাচোন অকণমান আপোনালোকক দেখুৱাইছোঁ দেই। এয়া ষ্টুডিঅ' ফিউজনৰ ভিতৰ চৰা। এয়া আচলতে ভিডিঅ' কৰিবলৈ মই পাহৰিছিলোঁ। সুমন দাই দুটামান ক্লিপ লৈ থৈছিলে, সেই ক্লিপকেইটাকে আপোনাৰ ইয়াত লগাই দিছোঁ আপোনালোকৰ ইয়াত, আৰু আপোনালোকক দেখুৱাই যাম, চাই চাবচোন। ইফালে আমাৰ ককাইদেউ কেইজনমান আছে, কৈলাশ দা আছে, আৰু ইফালে দিগন্ত দা আছে, ইফালে আৰু কৃষ্ণ দা আছে, কৃষ্ণৰাজ, আৰু সুমন দাটো আছেই আমাৰ লগত। গতিকে আৰু মনৰ কথা পাতি থকা হৈছে। লগ পাইছোঁ, খুব ধুনীয়া কৃষ্ণ দা, আগতকৈ বহুত ধুনীয়া হৈছে। কিন্তু কথাটো মাস্কখন লগাই থকাৰ কাৰণে ছোৱালীবোৰৰ প্ৰব্লেম হয়। কিন্তু মাস্কখন খুলিবলৈ অনুৰোধ কৰিছোঁ অকণমান। এতিয়া ব্লগত খুলি দিয়ে নিদিয়ে এতিয়া। মাস্কখন খুলি দিয়াৰ লগে লগে কিবা যাবৰ দেখাব। এয়া চব কি ধুনীয়া। তো কি ক'ব কৃষ্ণ দা, কেনেকৈ ব্যস্ত এইকেইদিন কওকচোন। এইকেইদিন ব্যস্ত মানে নতুন গান দুটামান কৰি আছোঁ। এটা বাংলা চং আৰু এটা মডাৰ্ণ চং, আছামিজ মডাৰ্ণ চং। সেইকেইটাৰ লগতে বিজি। তাৰপিছত খুব সোনকালে আমি আশা কৰিছোঁ খুব সোনকালে পাম। নিশ্চয় কৃষ্ণ দাৰ গানবোৰ যদিও খুব লাহে আহে, কিন্তু অলপ অন্যতকৈ ব্যতিক্ৰম হয়, অন্য এটা সোৱাদ পোৱা যায়। তো সেইকাৰণে বহুত বেছি আশাবাদী। তাকে চাওঁ কি হৈছে বা নাই হোৱা, কৰি চাইছোঁ। কিমান ব্যতিক্ৰম হয় নাজানো, কিন্তু ভাল পাব বুলি ভাবিছোঁ আৰু। থেংক ইউ। আৰু অৱশেষত আহি মৰাণ পালোঁ, আপোনালোকে দেখি আছে। আৰু লগত মই আকৌ এতিয়া অলপ আগত কৃষ্ণ দাক লগ পাইছিলোঁ, কিন্তু এতিয়া আকৌ মই কুসুম কৈলাশ, আচলতে মোৰ দাদা ককাইদেউ হিচাপে সদায় প্ৰায় লগ পাই থাকোঁ। কিন্তু এনেকৈ কেমেৰা আকৌ প্ৰথমবাৰ আপোনালোকক দেখুৱাই দিছোঁ মোৰ চেনেলৰ থ্ৰুৱেদি। গতিকে কৈলাশ দাৰ দুএষাৰ কওক, আৰু কৈলাশ দা কেনেকৈ ব্যস্ত হৈ আছে, কি গান আহি আছে আপোনালোকক কৈলাশ দাৰ পৰা। নমস্কাৰ, আপোনালোক সকলোকে এণ্টাৰটেইনমেণ্ট আছাম এই চেনেলটিলৈ স্বাগতম জনাইছোঁ। আৰু সঁচাকৈ মোৰ ভাইটিক আজি লগ পালোঁ, আৰু এই চেনেলটিৰ জৰিয়তে যিমানবিলাক মোৰ বন্ধুবৰ্গ আছে আৰু ভাইটিৰ বন্ধুবৰ্গ আছে, সকলোকে মই প্ৰথম আগন্তুক দুৰ্গোৎসৱৰ বহু আন্তৰিক
শুভেচ্ছা যাচিছোঁ। আৰু আচলতে নতুন নতুন কামৰ কথা ই সুধিছে, নতুন কাম কৰি আছোঁ আৰু আশা কৰিছোঁ পূজাৰ আগে আগে আপোনালোকৰ মাজলৈ ইয়াৰ এটা সূক্ষ্ম প্ৰয়াস কৰি আছোঁ। নাজানো কিমান আগবাঢ়িব পাৰোঁ, আচলতে যিহেতু মানে অসমৰ পৰিৱেশ ঠিক হৈ থকা নাই আৰু আমাৰ যিবিলাক লগৰ মানে বন্ধুবৰ্গ যিসকলে কাম কৰি আছে তেখেতলোকো ইমান এটা মানে ঠিক হৈ থকা নাই এতিয়া অসমত আচলতে। সেয়ে তথাপিও এটাই কথা কৈ থওঁ, দুৰ্গা পূজাৰ প্ৰাক মুহূৰ্তত গান দিবলৈ মই কৈলাজাক আৰু এটা কথা সুধোঁ। আৰু এইবাৰ কৈলাজাৰ কেইবাটাও নতুন নতুন গান কৰি আছে, কিন্তু এই গানসমূহ খুব কম সোনকালে আহি আছে। কিন্তু কৈলাজাৰ গানবোৰ জানেই আপোনালোকে খুব ব্যতিক্ৰম হয়, অসমৰ কোনো এজন ছিংগাৰৰ লগত এওঁৰ লগত তুলনা নহয়, যিহেতু এওঁ গানবোৰে পৃথক। তথাপিও আমি বহুত বেছি আশাবাদী, গতিকে সোনকালে পাম বুলি আশা কৰিছোঁ। গতিকে কৈলাজাকো শুভেচ্ছা জনাইছোঁ, গানবোৰ খুব সোনকালে অসমৰ ৰাইজক উপহাৰ দিয়ক, আমাক উপহাৰ দিয়ক। আৰু কৈলাজাৰ গানবোৰৰ কাৰণে আমি বহুত বেছি আশাবাদী। আৰু কৃষ্ণদাৰো গান আছে, কৃষ্ণদাৰো বাইট মই লৈ থৈছোঁ, আপোনালোকক তাত লগাই দিম। গতিকে থেংক ইউ, ভিডিঅ'টো কণ্টিনিউ কৰি থাকিম। গতিকে পুৱাৰ পৰা আবেলি যেনেকৈ হ'ল, হয়তো ব্লগটো সেই প্ৰথমৰ পৰা শেষৰ চোৱালৈ আহি পালোঁ। সেইদৰে ব্লগটো সমাপ্ত কৰিবলৈ লৈছোঁ। গতিকে কেনে পালে নাজানো, প্ৰথম অভিজ্ঞতা মোৰ নিজৰে প্ৰথম অভিজ্ঞতা। গতিকে আপোনালোকে চালে কেনে পালে নাজানো। আৰু আপোনালোকে কণ্টিনিউ কৰি আছে, ভিডিঅ'টো চাই আছে, কেনে পাইছে নাজানো। প্ৰথমবাৰ ব্লগ কৰিছোঁ আৰু দিগন্তদা আছে কাৰণে মোৰ অলপ সাহস হৈছে বাৰু দেই কৰিবলৈ। আৰু ব্লগিং কি আচলতে আজিলৈকে ভালকৈ বস্তুটো মগজ চাওঁহে, বুজি নাপাওঁ, কিন্তু কৰিবলৈ ট্ৰাই কৰিছোঁ যি কি নহওক। আৰু কেনেকুৱা পালে জনাব। আৰু লগতে আমি এটা কাম লৈ গৈছিলোঁ, তাৰপিছত ডেজিবোৰ বাৰ্থডেও খোৱা হ'ল সৰু মৰুকৈ। আৰু সেইখিনিও মই আপোনালোকৰ ইয়াত ফুটেজখিনি লগাই দিছোঁ, আপোনালোকে চাব। আৰু সেয়াই আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ বুলি ভাবিছোঁ। আৰু কেনে পালে জনাব তলত কমেণ্টত। আৰু দিগন্তদাই কিবা এটা কওক আৰু ব্লগটো সামৰিছোঁ। আমাৰো নতুন ব্লগ নতুনকৈ ষ্টাৰ্ট কৰিছে, সকলোৱে লাইক আচলতে ইউটিউবৰ জগতখনত চাব। কি কি কৰিব লাগিব মই চমনে কৈ দিয়া, লাইক শ্বেয়াৰ কি কৰিব, লাইক শ্বেয়াৰ চব কৰিব। আৰু মই দুটামান কথা কওঁ। আচলতে ইউটিউবৰ জগতখনত মই বৰ নতুন নহয়, মই 2017 চনৰ পৰাই ইউটিউব কৰি আছিলোঁ। কিন্তু আমাৰ চেনেলসমূহ আছিলে আচলতে গানক লৈ। আচলতে যেতিয়া অসমৰ শিল্পী বুলি গায়ক বুলিয়ে কৈছোঁ বাৰু, যেতিয়াৰ পৰা নিজে নিজে চেনেল খুলি পিনি নিজৰ বস্তুবোৰ নিজে আপলোড কৰিব লাগিলে, তাৰপিছত আমি থমকি ৰ'বলগীয়া হ'ল। গতিকে ভাবিছোঁ এতিয়া এই ধৰণে নিজৰ ব্লগবোৰ কৰি কৰি নিজৰ দৈনন্দিন জীৱনত হৈ থকা ঘটনা পৰিঘটনাবোৰ সাঁচি ৰখাৰ মানসেৰে আচলতে আৰম্ভ কৰিব লৈছোঁ। গতিকে বৰ্তমান সাঁচি ৰাখিলে ভৱিষ্যতে সেয়া স্মৃতি হ'ব বুলি মই ভাবোঁ। গতিকে সেয়াই থুলমূলকৈ আপোনালোকক ক'লোঁ। গতিকে আজি ভিডিঅ'টো ইমানটা সমাপ্ত কৰিছোঁ। ধন্যবাদ। ধন্যবাদ। ৰাস্তা বেয়া।